তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই বিশেষ ভিডিঅ'টোত আপোনালোকক মই জনাম, যিহেতু অতি সুখবৰ, নিয়োগ মেলা আহিছে, আপোনাৰ নিজৰ জিলাতে আহিছে নিয়োগ মেলা। গতিকে আপোনালোকে কেনেকৈ এইটো এপ্লাই কৰিব লাগিব বা ক'ত যাব লাগিব সেইখিনি আপোনালোকক মই জনাই থাকিম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। গতিকে আহকচোন আমি এতিয়া জানো। তো নিবনুৱাসকলৰ নিয়োগৰ অন্যান্য সুযোগ আহিছে। নিয়োগ মেলা জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত যিহেতু এইটো আপোনালোকৰ নিয়োগ মেলাটো পাতিছে, তাৰিখ দিছে আপোনাৰ 23 ডিচেম্বৰ 2021 পৰা 4 জানুৱাৰী 2022লৈ। সময় পুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈ। ইয়াত দিছে আপোনাৰ এইটো যিহেতু এইখন লিষ্ট হৈছে, এখন গুৱাহাটীৰ কাৰণে জিলা নিয়োগ বিনিময় কেন্দ্ৰ ৰিহাবাৰী। এইটো অকল গুৱাহাটীৰ কাৰণে দিছে, যিহেতু সমগ্ৰ জিলাৰ কাৰণে এইটো আহিব, এইখন স্পেচিয়েলি গুৱাহাটীৰ কাৰণে। আৰু আপোনালোকে ইয়াত চাকৰিৰ কাৰণে আপোনালোক গ'লেই হ'ল। গ'লে আপোনালোকে লগত নিজৰ বায়'ডাটা লৈ যাব লাগিব, বায়'ডাটা 2খন লৈ যাব। আৰু তেনেকৈ আপোনালোকক ডাইৰেক্ট কিবাকিবি প্ৰশ্ন কিবাকিবি সুধিব পাৰে। সুধিলে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত সকলো স্নাতক, বি ফাৰ্ম, এম ফাৰ্ম, বি টেক, ডিপ্ল'মা, অসামৰিক কিবাকিবি থাকিলে আপোনালোকৰ সেইটো হ'ব দ্বাদশ শ্ৰেণী। আৰু ITI উত্তীৰ্ণ হ'লে এইখিনিয়ে মানে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া আপোনালোকে মানে 2খন বায়'ডাটা লৈ যোৱাটো কিন্তু কম্পালচৰি হয়। আৰু আপোনালোকে বাকীখিনি ডকুমেণ্টছখিনি আপোনালোকৰ যোনখিনি দৰকাৰ হয় সেইখিনি লৈ যাব। তো আহকচোন এতিয়া আমি জানি লওঁ আপোনালোকৰ মানে কোনখন জিলাত কেতিয়া হ'ব এই প্ৰগ্ৰেমটো। এইটো আপোনাৰ 23 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীলৈকে আহিছে। ৱাক ইন ইণ্টাৰভিউ হ'ব। আপোনাৰ গোটেই আপোনাৰ ভেন্যুটো আপোনালোকৰ দিছে ইয়াত। এইটো ৰিহাবাৰী দিছে গুৱাহাটীখিনি। কিন্তু অলপ সময় আগত মই আমাৰ মাইগভ আছাম পেজত এটা পোষ্ট পালোঁ। সেই পোষ্টটোত মানে আপোনাৰ জিলা নিয়োগ পৰ্যায়ত জিলা ক'ত হ'ব, যিহেতু আপোনালোকৰ ওদালগুৰিত হৈ গ'ল। ওদালগুৰিত 22 ডিচেম্বৰ তাৰিখে হৈ গ'ল। আৰু এতিয়া আপোনাৰ 23 ডিচেম্বৰ তাৰিখে কোন জিলাত আছে আমি চাই লওঁচোন আহক। মানে ক'ত হ'ব সেইখিনি আমি চাই লওঁ। কামৰূপ মেট্ৰত আছে জিলা নিয়োগ বিনিময় কেন্দ্ৰ ৰিহাবাৰী গুৱাহাটী। তাৰপিছত বঙাইগাঁৱত আছে উদ্যোগিক প্ৰশিক্ষণ ITI বঙাইগাঁও। মৰিগাঁৱত আছে ITI দন্দুৱা মৰিগাঁও। দক্ষিণ শালমৰাত আছে জনতা উচ্চতম মাধ্যমিক খেলপথাৰ। ধুবুৰীত আছে ভোলানাথ মহাবিদ্যালয় খেলপথাৰ। গোৱালপাৰাত গান্ধী ভৱন BOCৰ সমীপত গোৱালপাৰা। উত্তৰ লখিমপুৰত মহিলা ITI লখিমপুৰ। মংগলদৈত জিলা নিয়োগ বিনিময় কেন্দ্ৰ মংগলদৈ। তেজপুৰত আছে জিলা নিয়োগ বিনিময় কেন্দ্ৰ তেজপুৰ। বিশ্বনাথ চাৰিআলিত আছে ঘাঁহিগাঁও ষ্টেডিয়াম ফিল্ড বিশ্বনাথ চাৰিআলি। হোজাইত আছে জিলা নিয়োগ বিনিময় কেন্দ্ৰ হোজাই। তাৰপিছত আপোনাৰ গোলাঘাটত আছে গোলাঘাট চৰকাৰী উচ্চতম মাধ্যমিক বিদ্যালয় গোলাঘাট। শিৱসাগৰত আছে গড়গাঁও ITI চৌহদ শিমলুগুৰি। সোণাৰীত আছে BPBM উচ্চতম মাধ্যমিক বিদ্যালয় খেলপথাৰ সোণাৰী। ডিব্ৰুগড়ত আছে চৰকাৰী ITI বৰবৰুৱা ডিব্ৰুগড়। তিনিচুকীয়াত আছে ITI তিনিচুকীয়া। নলবাৰীত আছে চৰকাৰী ITI সৰিয়হতলী নলবাৰী। নগাঁৱত আছে জিলা নিয়োগ বিনিময় কেন্দ্ৰ নগাঁও। বৰপেটাত আছে ITI ছোৱালী হোষ্টেল বৰপেটা। আৰু এইখিনি আছে ইয়াত আপোনালোকৰ সমগ্ৰ লিষ্টটো আছে, মানে ক'ত হ'ব। আৰু এইখিনি হৈছে কাইলৈ কাৰণে, অৰ্থাৎ 23 ডিচেম্বৰৰ কাৰণে এইটো হয়। সময় পুৱা 10 বজাৰ পৰা আছে। গতিকে আৰু যোৰহাটত আছে যোৰহাট ITI মানে ৰজাবাৰীত যোনখন ITI আছে সেইখন তাত আছে। তো আপোনালোকে ইয়াত অজন্তা ফাৰ্মা লিমিটেড, অমৃত চিমেণ্ট, ব্ৰিটেনিয়া ইণ্ডাষ্ট্ৰীত, ৰেডিচন ব্লু হোটেল, ITC লিমিটেড, তাৰপিছত ৰেনল্ড ITI আছাম, টপচেন চিমেণ্ট, বিমল অটো এক্সেট্ৰা, এইখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু ইমানটোৱে ভিডিঅ'টো। গতিকে থেংক ইউ।